কালি এইটো অনলাইনত আনিলোঁ এতিয়া ল'ৰাৰ মানে তৰণি নাই আইচক্ৰীম বনাব দিব লাগে বোলে ৰাতি আৰু উপায় নাই কালি পিছবেলা আহিছিলে আহোঁতে আৰু ৰাতি আৰু পানীয়ে ভৰাই থৈ দিছোঁ আৰু পানীৰ আইচক্ৰীম হৈছে মই দেখুৱাই আহিছোঁ ৰ'ব আপোনালোকক দেখিছেনে অকল আইচ হৈ আছে এতিয়া আৰু মই ভাবিলোঁ অলপ আইচক্ৰীম বনাই দিওঁ ফাৰ্ষ্ট টাইম আৰু ঘৰত মানে ট্ৰাই কৰিম আৰু এইটোত বনাবলৈ কেনেকৈ বনাওঁ বলকচোন আপোনালোকক দেখুৱাওঁ ইয়াত মানে কি আম দিছোঁ আম চেনি আৰু কিচমিচ কাজু বাদাম আৰু আলমণ্ড ইয়াত গোটেইখিনি মিহি কৰি লৈছোঁ আৰু বাবু মানে গোটেইকেইটা দিলে নাখায় গতিকে আৰু ইয়াত মিক্স কৰি লৈছোঁ এতিয়া ইয়াত এইকেইটাত ভৰাই দিম আৰু এইখিনি গাখীৰ লৈছোঁ গাখীৰ অলপ দিছোঁৱেই ইয়াত মানে আম মিক্সিত পিছাতে অলপ গাখীৰ দিছোঁ এতিয়া আৰু এইখিনিও দিম আৰু কথাটো তেনেকুৱা হয়নে বাচ্চা থাকিলে মানে এতিয়া খাম দোকানত বস্তু আইচক্ৰীমেৰে হ'ল মানে খায়ে থাকে ৰেগুলাৰ লাগে মানে ৰেগুলাৰ মানে 60-80 টকা 100 টকাৰ কাষ চাপে অকল ঠাণ্ডা বটলৰ আইচক্ৰীমৰ নামত গতিকে আৰু এইটো অৰ্ডাৰ দিলোঁ ভাবিলোঁ তাক ঘৰতে বনাই দিম চাওঁ কেনেকুৱা হয় সি খাই নে নাখায় আজি ট্ৰাই কৰিছোঁ আৰু ফাৰ্ষ্টবাৰ যদি ভাল হয় আপোনালোকক দেখুৱাম মই আকৌ কেনেকুৱা হয় এইটো মেজাৰমেণ্টত ৰাখিছোঁ আৰু মই কুলফি নবনাওঁ আইচক্ৰীমে বনাম অলপ পাতলীয়াকৈ ৰাখিছোঁ যদি আৰু কুলফি বনাওঁ তেতিয়াহ'লে তাত লাগে আৰু তাত বহুত যোগাৰ লাগে এতিয়া মোৰ ওচৰত যোগাৰ নাই মানে আমি পাউদাৰ গাখীৰ নাখাওঁ আমৰ গাখীৰ লাগিব মানে ক্ৰীম লাগিব সেইবোৰ নাই আনিম পিছে পৰে এতিয়া আৰু এনেকুৱাকৈ আৰু তাক ঠাণ্ডা কৰিবৰ কাৰণে এইটোৱে বনাইছোঁ ইয়াত আৰু আইচো পেলাই দিছোঁ এইটো গুড়া আইচ এতিয়া এইটো মেজাৰমেণ্টত মানে চেনি তেনি গোটেইখিনি মিক্স হৈ মিক্সিত মাৰি দিছোঁ এতিয়া ভৰাই দিম আৰু তাত প্ৰায় 5 ঘণ্টামান ৰাখিম এতিয়া আৰু ইয়াত ভৰাই দিম আৰু কেনেকুৱা লাগিছে বাবা খাবানে নোখোৱা হাফ কৰি দিছোঁ আৰু অলপ মানে এনেকৈ বাবুলটো মানুহৰ মানে এনেকৈ দিছোঁ আৰু বাবুলটো নোহোৱা কৰিব ইয়াত ভৰাই দিছোঁ দিছোঁ বাবা দেখা নাই এবাৰ এইটোত দেখাই দিমেই চাওঁ এইটো তেনেকৈ লৈছোঁ এইটো এনেকুৱাকৈ হাফকৈ ভৰাই দিম আৰু যিহেতু ওপৰত উঠি আহিব এইটো এনেকৈ দিছোঁ এইটো এনেকুৱাকৈ অলপমান বাবুলটো নোহোৱা হ'ব এনেকৈ দিছোঁ এইয়া চবুতে দিয়া নাই 4টা বনাইছোঁ এটা গাখীৰত বনাইছোঁ এইয়া আৰু এটাত আছে ভৰাবৰ কাৰণে টাইম লাগিব বাবা কাজু কিচমিচ ইয়াত কাজুটো মানে গুড়ি কৰি দিয়া নাই এইটো ময়ে খাম আৰু এইটো গাখীৰ অকল গাখীৰ চেনি কাজু কিচমিচ আলমণ্ড এনেকুৱাকৈ দিছোঁ এইটো এইকেইটাত হৈ গ'ল আৰু ভৰোৱা এতিয়া এইটো আইচত ৰাখি দিম প্ৰায় 5 ঘণ্টামান ধৰি আৰু 5টা এয়া ইয়াত ৰাখি দিলোঁ আইচত হৈ যাব আৰু ফাইনেলি মোৰ হৈ গ'ল মানে আইচক্ৰীম নহয় কুলফিয়ে হ'ল শেষত গৈ ধুনীয়া চব হৈছে এয়া আমাৰ আলহী আহিছে মাইনা খাবলৈ দিছোঁ আৰু তাক খাই চাচোন কেনে লাগিছে কেনেকুৱা আছে বাবু খাই দেখো আমি পিংকি বেহি আৰু মই মুখ হেৰি হৈ থাকোঁ না পিংকি আমি মুখ চাই থাকোঁ আৰু এনে দুটা খাই থাকোঁ এনে খাৱাত ব্যস্ত কেনে হৈছে মিনা চাৰ্ভি কেনে হৈছে চিজান